কটগুৰি মহাবিদ্যালয়ত NAAC নাকৰ কৰ্মশালা সম্পন্ন। নগাঁও জিলাৰ ব্ৰতৰবা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টুকটুকী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান কটগুৰি মহাবিদ্যালয়। কটগুৰি মহাবিদ্যালয়ৰ IQACৰ দ্বাৰা আয়োজিত NAAC নাকৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ আজি সফল সামৰণি পৰে। উক্ত অনুষ্ঠানৰ উদ্বোধনী ভাষণ প্ৰদান কৰে কটগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ খাইৰুল ইছলামে। ছাত্ৰ ছাত্ৰীক কিতাপৰ মাজত আবদ্ধ নাৰাখি সমাজৰ মাজলৈ লৈ যাব লাগে, ছাত্ৰ ছাত্ৰীক সামাজিক কাৰ্যকলাপৰ লগত জড়িত কৰিব লাগে। আজি কটগুৰি মহাবিদ্যালয়ৰ NAAC নাকৰ কৰ্মশালাত উপস্থিত থাকি এইদৰে কয় মৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা ৰফিকুল ইছলামে। নগাঁও মৰিগাঁও জিলাৰ কেইবাটাও আগশাৰী মহাবিদ্যালয়ৰ পৰা IQACৰ বহুকেইজন সমন্বয়ক আমন্ত্ৰণ কৰি অনা হৈছিল উক্ত অনুষ্ঠানটিত। তাৰ ভিতৰত ডক্টৰ জয়ন্ত বৰ্মন নগাঁও ADP মহাবিদ্যালয়, ডক্টৰ বিজয়নাথ চৰাইবাহী মহাবিদ্যালয়, ডক্টৰ ত্ৰিদীপ কুমাৰ গোস্বামী আৰু ডক্টৰ আসিফ ইলাহী ব্ৰতৰবাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়, ৰফিকুল ইছলাম মৈৰাবাৰী মহাবিদ্যালয়, নেকিবুৰ ৰহমান বাবু হেনচুৱা হাতিচুং মহাবিদ্যালয়, মুক্তাৰ হুছেইন জুৰিয়া বিদ্যালয়। উক্ত কৰ্মশালাত প্ৰতিজন সমন্বয়কে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক চাৰিত্ৰিক উন্নতকৰণৰ লগতে ছাত্ৰ ছাত্ৰী সমাজমুখী হ'বলৈ আহ্বান জনায়। কলেজৰ বাহিৰলৈ ওলাই যাব পাৰোঁ, এৱাৰনেছ কেম্প পাতিব পাৰোঁ, ডক্টৰৰ কোনো প্ৰয়োজন নাই। আমি জানো আমাৰ চিলেবাছৰ ভিতৰতে আছে ফেমিলি ট্ৰেইনিঙৰ, গতিকে আমি খোলা খুলি কৰি ৰাইজৰ লগত কথা পাতিম, কোনো প্ৰব্লেম নাই। আৰু ডকুমেণ্টেশ্যন ৰাখিম, ফটোগ্ৰাফী হওক, ভিডিঅ'গ্ৰাফী হওক বা তেনেকুৱা ধৰণৰ প্ৰচিডিং হওক, আমি এইখিনি ৰাখিম। এণ্টি টবাকো ড্ৰাগছৰ ওপৰতো চৰকাৰৰ যি গুৰুত্ব দিছে, পুলিচ বাহিনীক লগত লৈ আমি কাম কৰিব পাৰোঁ। কাৰণ এনেকুৱা অঞ্চলতে লাহৰীঘাট, মৈৰাবাৰী, ধিং, ৰূপহী, ঝুৰিয়া এনেকুৱা ভিতৰৰ অঞ্চলবিলাকত বহুত মানুহৰ ড্ৰাগছ আসক্ত আছে, আমাৰ ষ্টুডেণ্টো আছে। খালি টেবলেট খালি নহয়, শিখৰ গুটকাবিলাক খাই নে নাখায়, এইটোৰ ভিতৰতে পৰে। কেনেকৈ ৰিমভ কৰিব? দুদিনীয়া কাৰ্যসূচীৰে আমি কৰ্মশালা আয়োজন কৰিছিলোঁ নাক এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যনৰ ওপৰত। আমি বিভিন্ন কলেজৰ মানুহ মাতিছিলোঁ ৰিচোৰ্চ পাৰ্চন হিচাপে। আমি ADP কলেজ, বটদ্ৰৱা কলেজ, মৈৰাবাৰী কলেজ, লগতে চৰাইবাহী কলেজ, হাতীচুং কলেজৰ তাৰপৰা ৰিচোৰ্চ পাৰ্চন আমি মাতি আনিছোঁ আৰু তেখেতসকলে বহুত মূল্যৱান কথা আমাক শিকাই কৈ আছে। গতিকে আজি আমি ৱৰ্কশ্বপৰ দ্বিতীয় দিনা কাৰ্যসূচী চলি আছে। এতিয়া আজি আমাৰ এই কাৰ্যসূচী সমাপ্ত হ'ব, দুদিনীয়া কাৰ্যসূচী সমাপ্ত হ'ব। কটগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ খাইৰুল ইছলাম ডাঙৰীয়াই মোক আজি এক্সটেনশ্যন এক্টিভিটিছ এণ্ড নাক প্ৰচেছৰ ওপৰত কিছু কথা ৰাখিবলৈ ৰিচোৰ্চ পাৰ্চন হিচাপে মাতিছে। মই ইয়ালৈ আহিছোঁ আৰু আহি পেলাই মোৰ বহুত ভাল লাগিছে। মই ইমান দিনে মই কটগুৰি কলেজত আহিম বুলি ভাবি আছিলোঁ আৰু আহি পেলাই মোৰ যথেষ্ট আনন্দিত হৈছোঁ এইটো কাৰণে যে কলেজখন খুব আটক-ধুনীয়া আৰু ইয়াৰ যোনটো মেনেজমেণ্ট অতিকৈ সুন্দৰ মেনেজমেণ্ট আৰু ইয়াৰ ষ্টুডেণ্টক খুব ভালকৈ টিচাৰসকলে মটিভেট কৰিব পাৰিছে, মনিটৰিং কৰে, মোৰ যি ধাৰণা হৈছে। আৰু এক্সটেনশ্যন ছাৰ্ভিচৰ ওপৰত মই যিখিনি কথা কৈছোঁ আজি, মই ভাবোঁ নিশ্চিতভাৱে যি নাকৰ এছেছমেণ্ট হ'ব এইখন মহাবিদ্যালয়ত খুব লাভান্বিত হ'ব। আৰু মই অৱশ্যে বহুখিনি কথাই ক'বলগীয়া আছিল, কিন্তু অকল মাত্ৰ এক্সটেনশ্যন ছাৰ্ভিচৰ ওপৰত কথাখিনি ৰাখিছিলোঁ। আৰু মই ভাবোঁ সেইটো ইহঁতৰ যোনটো AQR লিখিবলৈ সাজু হৈছে আৰু নাক টিমক মাতিবলৈ সাজু হৈছে, গতিকে যথেষ্ট লাভান্বিত হ'ব। কলেজৰ পঢ়াতে আবদ্ধ নালাগে, সমাজ ব্যৱস্থাৰ লগত সামাজিক মহাবিদ্যালয় কি হৈছে যে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব লাগে, কিন্তু আজিৰ তাৰিখত ইয়াতকৈ আৰু ডাঙৰ কথাটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলক সমাজৰ মাজলৈ লৈ যাব লাগে। তেওঁলোকক যোনটো ছ'চিয়েলাইজেশ্যন প্ৰচেছ সেইটো কৰাত মহাবিদ্যালয় এটা আগভাগ ল'ব লাগে আৰু ছ'চিয়েল এক্টিভিটিছৰ লগত তেওঁলোকক জড়িত কৰিব লাগে।
আমি ইয়াৰ মানুহখিনিক এৱাৰনেছ কৰিব লাগে, এৱাৰ কৰিব লাগে যে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ জীৱিকাই হওক, তেওঁলোকৰ জীৱন কি কয় লাইফষ্টাইলেই হওক, এইবিলাক অলপ আগুৱাই নিবলৈ আমি ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত মানে আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগে।